নমস্কাৰ বন্ধুসকল আপোনালোকে যদি প্ৰথমবাৰ মোক দেখিছে প্ৰথমবাৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আজি কম আপোনালোকক 2022 যদি ইউটিউব চেনেল খুলিব বিচাৰিছে বা টপিক যদি বিচাৰি পোৱা নাই বা আইডিয়া যদি নাই আপোনালোকৰ যে আইডিয়া নাই মোৰ কি বিষয়ৰ ওপৰত চেনেল খুলিলে বহুত গ্ৰোথ পাম বহুত আগবাঢ়ি যাম তিনিটা মাহ গ'ল 2022 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চটো যাও এতিয়া মই চালো ইউটিউবত কোন এই মাহ কেইটাৰ ভিতৰত আপোনালোকক কি মই টপিকৰ ওপৰত ভিডিঅ' মানে কি টপিকত ভিডিঅ' বনালে আপোনালোকে গ্ৰোথ বেছিকৈ পাব 2022 এতিয়া মই 4টা টপিক বা 4টা আইডিয়া দিম আপোনালোকক এই যদি আইডিয়া কেইটাৰ আপোনালোকে কাম কৰে জ্ঞান আহৰণ কৰে ইউটিউবত একেবাৰে উঠি যাব আপোনালোকে শেষতটো একেবাৰে সহজ আইডিয়া থাকিব প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছোঁ শেষলৈ ভিডিঅ'টো চাওক সেই কাৰণে এতিয়া প্ৰথমটো হ'ল ইনভেষ্টমেণ্ট অনলাইন আৰ্নিং ট্ৰেডিং বিটকইন এইবিলাক টপিকৰ ওপৰত যদি আপোনালোকে ভিডিঅ' বনায় ভাষাটো আপোনালোকে ইটো টপিকৰ ওপৰত অসমীয়াত বনাওক বা হিন্দীত বনাওক ইংলিছত বনাওক এই তিনিটা ভাষাত বনালে গ্ৰোথ আছে যদি আপোনালোকে আচলতে আপোনাৰ ইটো টপিকৰ ওপৰত জ্ঞান আছে যদি জ্ঞান নাই শিকি লওক শিকাত কোনো নাই আপোনাৰ 10-15 দিনৰ ভিতৰত শিকি লওক অনলাইন আৰ্নিং ইনভেষ্টমেণ্ট বা ষ্টক মাৰ্কেটৰ বিষয়ত আপোনালোকে ভিডিঅ' আকাৰে বুজাই দিয়ক মানুহটো আছে অসমীয়াত বনালেও গ্ৰোথ পাব অসমীয়াত এইবিলাক চেনেল নাই কিন্তু হিন্দী ইংলিছত আছে কিন্তু কম্পিটিশ্যন কম আছে এইটো চেনেল আৰু দ্বিতীয় কথা হ'ল আপোনালোকৰ এটা উদাহৰণ দিম দ্বিতীয় টপিকটো এইটো ৰিলেটেড এটা হ'ল আপোনালোকে যে ইউটিউব ইণ্ডিয়া ট্ৰেণ্ডিং টপিক চাই এজন ব্যক্তি সদায় ট্ৰেণ্ডিঙত থাকে সৌৰভ যোশী ব্লগছ সৌৰভ যোশীক আপোনালোকে চিনি পাইছে চাগে এইজন হ'ল ডেইলি ব্লগিং দিয়ে ডেইলি ইউটিউব চেনেল ব্লগিং দিয়ে তেওঁ ৰাতিপুৱা উঠাৰ পৰা দিনটো কি কৰিলে ৰাতিটোলৈ ভিডিঅ'টো বনায় আপোনালোকে যদি সেনে ধৰণৰ ভিডিঅ' বনাব পাৰে যে আপুনি উঠাৰ পৰা নিশালৈ কি কৰিলে মানুহ এইবিলাক চাই ভাল পাইছে কি কৰে তেওঁ নাম্বাৰ 1 ইণ্ডিয়াৰ ব্লগাৰ আপুনি অসমত এইবিলাক চেনেল আৰম্ভ কৰিব পাৰে কিয়নো ডিম্পু দাহুন এটা ট্ৰেভেল কৰিলে বা ট্ৰেভেলিং ব্লগ দিয়ে লাইফ স্কিলৰ ব্লগ নেদে ডিম্পু দাই আপোনালোকে যদি এইবিলাক লাইফ স্কিলৰ ব্লগ দিয়ে তেতিয়াহ'লে আপোনাৰ ব্লগিং চেনেলটো চলিব নিশ্চয় 3 নম্বৰ টপিক বা 3 নম্বৰ আইডিয়াটো দিলোঁ আপোনালোকে শ্বৰ্ট ভিডিঅ' বনাওক শ্বৰ্ট ভিডিঅ'টো আগৰ পৰাই চলি আছে এতিয়াও 2022তো চলিব আপোনালোকে যিকোনো এইটো টপিক লৈ ল'ব পাৰে মই এইটো টপিক লওঁ কিন্তু শ্বৰ্ট ভিডিঅ' বনাওঁ আপোনাৰ লং টাৰ্ম ভিডিঅ' নিদিওঁ মই যেনেকৈ লং টাৰ্ম ভিডিঅ' মই কেইটামান শ্বৰ্ট ভিডিঅ' দি চাইছিলোঁ আপোনালোকে সেইটো অকল শ্বৰ্ট ভিডিঅ' দিয়ক তেতিয়া এইটো চলিব আৰু 4 নম্বৰটো একেবাৰে সহজ বুলি কৈছোঁ কুকিং আপোনালোকে ল'ৰাই বনাব পাৰে এইটো কুকিংটো অকলে ছোৱালী নহয় এইটো ল'ৰাও বনাব পাৰে আপোনালোকে কিবা এটা বনালে সেইটো আপোনালোকে ইউটিউব ভিডিঅ' আকাৰে দিলে অলপ মানে ইউনিক টাইপ বনাব যিটো আমাৰ মানে ঘৰত সাধাৰণতে নচলে যে সেইটো বাহিৰত খাব যাব লাগে যে ঘৰত বনাই আপোনালোকক শিকাই দিয়ে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আপোনালোকৰ নিশ্চয় সফল হ'ব এইকেইটা 4টা টপিকৰ ওপৰত যদি ভিডিঅ' বনাই সফল হ'ব আৰু যদি কিবা কুৱেশ্যন থাকে যে আৰু টপিক দিয়া আমি 4টা নোৱাৰিম তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত কমেণ্ট কৰি সুধিব পাৰে বা মই ইনষ্টাগ্ৰামৰ লিংকটো দিম আপোনালোকে তাতে মেছেজ কৰি সুধিব পাৰে যদি ইউটিউবত তলত কমেণ্ট কৰিব টান পাই কিছুমানে পাৰ্চনেল কথা টান পাব পাৰে এইবিলাক ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ